সেৱা আজি মই আপোনালোকক 30 নং লালুগাঁও সমষ্টিৰ পৰা আপোনালোকক সকলো ঠাইৰ পৰা মাতিছোঁ আপোনালোকৰ এয়া ভৱনটো মুকলি কৰিবৰ কাৰণে আৰু মই ভাবোঁ আমাৰ 30 নং নামবল আৰু যিমানখিনি গাঁও আছে গাঁওখনৰ পৰা গোটেইখিনি মানুহকে মই কোনোবা 2-4জন আহলে বেলেগ কথা মই আপোনালোক সকলোকে মাতিছোঁ কাৰণ মই কি কৰিছোঁ সেইখিনি কামখিনি অলপ আপোনালোকক জানক আৰু জানিব মই কৈ দিব বাকীখিনি আজি বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া তেখেতে ক'ব বাকীখিনি আৰু আমাৰ युवा साहित्य साहित्य परिषदर अध्यक्ष मदन बरदলৈ ডাঙৰীয়া তেখেতৰ অৰিহণা আছে এইয়া যিখন ভৱনটো নিৰ্মাণ হৈছে তেখেতৰ যথেষ্ট অৰিহণা আছে আৰু জিলা সভাপতি বাবুল বৰা ডাঙৰীয়া তেওঁৰ নেতৃত্বতো কিছুমান এই ভৱনখন হ'বলৈ সুবিধা পাইছোঁ আৰু 90%ৰ ওপৰত ভোট ভাৰতীয় জনতা পাৰ্টি আমাৰ মাজত এই জীৱন বৰ্ণনা কৰি আহি উপস্থিত হৈছে তেখেতক ৰাতিপুৱাই মই লগ পাই আহিছোঁ এইকাৰণে মই তেখেততকৈ আগবাঢ়িলোঁ মই বোলো ৰাতিপুৱাই গুৱাহাটীত লগ পাইছোঁ মই বোলো আপুনি আহি থাকক আমি গৈ সভা আৰম্ভ কৰি দিম এতিয়া মই যোৱা ইলেকশ্যনত আমাৰ কঠীয়াতলী পঞ্চায়তত 11টা বুথত 90%ৰ ওপৰত ভোট পাইছে ইয়াতকৈ ডাঙৰ আৰু আশীৰ্বাদ নালাগে এইবাৰ হিয়া উজাৰি আমাক আশীৰ্বাদ দিছে আৰু 11টা বুথত 90%ৰ ওপৰত ভাল লাগিছে युवा साहित्य परिषदৰ আবণ্টিত পুঁজিৰ জৰিয়তে আমি কঠীয়াতলী চাৰিআলিৰ লগতেই এটা সাংস্কৃতিক ভৱন আৰু 7খন দোকানৰ গৃহ আজি শুভ উদ্বোধন কৰিছিলোঁ আজি শুভ উদ্বোধনী অনুষ্ঠানত युवा साहित्य परिषদৰ অধ্যক্ষ কাৰ্যবাহী সদস্য সন্মানীয় সদস্যসকল ইয়াত উপস্থিত আছিলে তাৰোপৰি বহৰমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়া ইয়াত উপস্থিত আছে আমি 20 লক্ষ টকাৰে এই ভৱন আৰু দোকানঘৰ আমি নিৰ্মাণ কৰিছিলোঁ আজি শুভ উদ্বোধনী কৰাৰ সময়ত বহৰমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় উপস্থিত হৈ আমাক আৰু উৎসাহিত কৰিছে যে তেখেতে যাৱতীয় যিখিনি কাম বাকী আছে মানে সজোৱা পৰাত যিখিনি কাম বাকী আছে সজোৱা পৰাৰ পৰা আদি কৰি যিখিনি কামৰ বা যিখিনি আচবাব লাগে সেই আচবাবখিনিৰ ক্ষেত্ৰত 10 লক্ষ টকা দিম বুলি তেখেতে ঘোষণা কৰিছে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ ৰাজনৈতিক জীৱনৰ উত্তৰটো কামনা কৰিছোঁ গতিকে আমি এনেকৈ युवा साहित्य परिषদৰ জৰিয়তে বিভিন্ন সমষ্টিত আমাৰ 2021 চনত যিসকল পাৰিষদে আমি শপত গ্ৰহণ কৰিছিলোঁ পাৰিষদসকলৰ সহায় আৰু সহযোগৰ জৰিয়তে প্ৰত্যেকটো সমষ্টিতে এনেকৈ আমি কিছুমান ইনকাম জেনেৰেটিং স্কিম আমি ল'বৰ কাৰণে প্ৰয়াস কৰিছিলোঁ তাৰে ফলশ্ৰুতিত আজি কঠীয়াতলীৰ চাৰিআলিৰ লগতেই এটা আমাৰ ৰাজহুৱা ভৱন আৰু লগতে 7খন দোকান সমৃদ্ধ কৰি আমি এটা সাংস্কৃতিক মানে ভৱনৰ জৰিয়তে মানে আমাৰ সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া সেইখিনি আমি কৰিব কাৰণে প্ৰয়াস কৰিছিলোঁ গতিকে আজি শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ সঁচাকৈ মই ধন্য মানিছোঁ এইকাৰণে যে এই অঞ্চলৰ যিসকল গণ্যমান্য ব্যক্তিৰ লগতে শুভাকাংক্ষী ৰাইজে আহি এই অনুষ্ঠানভাগৰ প্ৰতি থকা যিটো মানে আন্তৰিকতা এই আন্তৰিকতাটো ইয়াত প্ৰদৰ্শন কৰাৰ কাৰণে মই সমূহ ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ লগতে আৰু এই ভৱনটো সমূহ ৰাইজৰ মানে অনুৰোধ মৰ্মে অনুৰোধ আচলতে কৰিবই নালাগে আমি নিজেই জানো যে শ্বহীদ গোলাম বৰদলৈ ডাঙৰীয়াই 1999 চনৰ যি সংগ্ৰাম আছিলে সেই সংগ্ৰামত
শ্বহীদ হৈছিল। গতিকে তেখেতৰ নামত আমি এই ভৱনটো তেখেতৰ নামেৰে নামাকৰণ কৰিবৰ কাৰণে ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। লগতে আৰু এটা কথা, আমাৰ এই ইয়াত থকা তিৱা ছাত্ৰ সন্থাকে আদি কৰি সন্মানীয় ৰাইজে আমাক অৱগত কৰিছে, এই তোলাৰাম বৰদলৈৰ স্মৃতি সৌধ এটাও ইয়াত নিৰ্মাণ কৰিবৰ কাৰণে আমাক অনুৰোধ কৰিছে। গতিকে এইখিনি ভগৱানৰ আশীৰ্বাদত বা ৰাইজৰ সহায় সহযোগৰ জৰিয়তে আমি তেখেতৰ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে ৰাইজক আশ্বাস প্ৰদান কৰিছোঁ।